কবিতাৰ শিৰোনাম তুমি অবিহনে মই আধৰুৱা। কথা মেৰাজুল আহমেদ ৰাজু। পাঠ ৰিয়ানজ্যোতি শৰ্মা। এতিয়া কিমান ৰাতি হৈছে নাজানো, কিন্তু আন্ধাৰে আৱৰি ধৰিছে মোক। চাৰিওফালে বিষণ্ণতা আৰু মই মাজতে। নীৰৱতাৰ মাজত নিসংগতাবোৰে দৌৰি আহিছে মোক সংগ দিবলৈ। যন্ত্ৰণাবোৰে হেঁচা মাৰি ধৰিছে মোক আৰু দুখৰ এখন নৈ বৈ গৈছে মোৰ হৃদয়ত। তোমাক সুখী কৰিব নোৱাৰাৰ দুখৰ নৈ। হৃদয়ৰ প্ৰেক্ষাগৃহত তোমাক সজাই ৰাখিছো, চাৰিওফালে কটকটীয়া নিৰাপত্তা। দুৱাৰ খিৰিকী সকলো বন্ধ কৰি দিছিলো, কিন্তু তুমি দেখোন সুখী নহয়। তোমাৰ মহিমা অপাৰ। যিমানে ৰাতি গভীৰ হৈ আহিছে, সিমানে যন্ত্ৰণাবোৰে আগুৰি ধৰিছে। দুখবোৰে মামৰে ধৰা গজালটোৰ দৰে হৃদয়ত পিন্ধিছে। বহুত কষ্ট। চিগাৰেট এটা জ্বলাই লৈ নিজকে সুধিবলৈ মন গৈছে, মোৰ বাৰু ভুল ক'ত? আৰু মাজে মাজে জুবিনদাৰ গীতটি গুণগুণাও। নালাগে আহিব উভতি আনৰ মৰমকে নেওচি, কিন্তু তুমি অবিহনে মই আধৰুৱা। ধন্যবাদ। মাটির গান